কি খবৰ সকলোৰে আজি মই এটা ৰেচিপি লৈ আহিছোঁ থাম্বনেল চাকে গম পাইছেই তেনেহলে বলক আজি আৰম্ভ কৰোঁ ভিডিঅ'টো প্ৰথমে মই এটা আম কাটি লৈছোঁ তাৰ পাছত এনেকৈ মিক্সিত দি দিছোঁ গোটেইখিনি এটাই আম লৈছোঁ আৰু আমটো পকা হয় তাৰ পাছত তাত মিলাবলৈ মই এটা ইলাচি দিছোঁ জাষ্ট টেষ্টৰ কাৰণে কাৰণ এগিলাচে বনাম সেইটো কাৰণে আপোনালোকে আৰু যদি বিচাৰে দিব পাৰে আৰু মই 3 চামুচ চেনি এড কৰিছোঁ ইয়াতে আৰু আপোনালোকে সোৱাদ অনুসৰি আৰু কম বেছি দিব পাৰে যোনে যেনেকৈ ভাল পায় তাৰ পাছত আমি ইয়াতে গাখীৰ এড কৰিম প্ৰায় 1 কাপমান গাখীৰ এড কৰিছোঁ আৰু তাৰ পাছত আপোনালোকে আইচ দিব বিচাৰে যদি দিব বিচাৰে তেনেহ'লে এয়া ৰেডি আমাৰ ৰেচিপি আৰু খুবেই ইজি হয় আৰু খাবলৈও বহুত সোৱাদিষ্ট মানে বহুত টেষ্টি হৈছিলে সোৱাদ আছিলে বহুত আৰু এতিয়া গৰম দিনত খুবেই ভাল তেনেহ'লে এবাৰ ট্ৰাই কৰি চাবচোন আজিলৈ ইমানেই তেনেহ'লে বাই বাই ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে